লাইফলাইন হেল্থ কেয়াৰ এণ্ড ডায়েগনষ্টিক চেণ্টাৰৰ শুভ উদ্বোধনী অনুষ্ঠান আছিলে। এই অনুষ্ঠান আজি ভালে ভালে হৈ গ'ল। এতিয়া আমাৰ নেক্সট পৰ্যায় আমাৰ ডক্টৰে আল্ট্ৰাচাউণ্ড আৰম্ভ কৰিব আৰু ইয়াতে আমাৰ মেডিচিন বিশেষজ্ঞ, প্ৰসূতি ৰোগ বিশেষজ্ঞ আৰু অৰ্থপেডিক্স, শিশু ৰোগ বিশেষজ্ঞ এইবিলাক ডক্টৰ উপস্থিত থাকিব আৰু আমি সময়ে সময়ে আপডেট দি থাকিম ৰাইজক। মানে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিম। ইয়াতে আমাৰ গোটেইখিনি পৰীক্ষাই আছে, আল্ট্ৰাচাউণ্ড, ECG আৰু গোটেইখিনি ব্লাড টেষ্ট হ'ব আৰু আমি সুলভ মূল্যত কৰি দিম চবকে। এতিয়া আমাৰ ৰেহাই মূল্য চলি আছে, এপ্ৰক্স 60% ডিছকাউণ্টত আমাৰ অল ব্লাড টেষ্ট টিল 31 জুলাই আৰু আমাৰ আল্ট্ৰাচাউণ্ডখিনি টিল 31 জুলাই আমি 1200 কৰি আছোঁ। তাৰ উপৰিও যদি কোনোবা বিশেষভাৱে অক্ষম লোক থাকে আমি আৰু ৰেহাই মূল্যত কৰিম। মোৰ এড্ৰেছ হৈ গ'ল ভিলেজ সোণাৰীচাল, ডিষ্ট্ৰিক্ট দৰং। লাইফলাইন হেল্থ কেয়াৰ এণ্ড ডায়েগনষ্টিক চেণ্টাৰ, বাপুৰাম বড়ো মাৰ্কেট, নিয়াৰ আছাম গ্ৰামীণ বিকাশ বেংক, গোৰেশ্বৰ, পিন 781366। যোগাযোগ নম্বৰ 96784 66446। অম্বুবাচী মেলা মহাপ্ৰবৃত্তিৰ প্ৰথম দিন আৰু এই প্ৰথম দিনটোতেই মই মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে লাইফলাইন ডায়েগনষ্টিক বহুদূৰ আগুৱাই যায় আৰু আমাৰ গোৰেশ্বৰ অঞ্চলটো স্বাস্থ্যখণ্ডটিত বহুতো পিছপৰা। সেয়েহে আশা কৰিছোঁ লাইফলাইন ডায়েগনষ্টিকে স্বাস্থ্যখণ্ডত অন্ততঃ ডায়েগনষ্টিক ছেক্টৰটোত কিছুদূৰ আগুৱাই লৈ যাব আৰু বেছি দীঘলীয়া মই ভাষণ নকৰি, বহুতো পেচেণ্ট ৰৈ আছে, আশা বাইদেউসকল ৰখি আছে, আমাৰ নৱ চক্ৰৱৰ্তী ছাৰো আছে লগত। আশা কৰোঁ সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু লাইফলাইন ডায়েগনষ্টিকৰ বহুদূৰ আগুৱাই যাব বুলি মই আশাবাদী। ধন্যবাদ।